মধু, আজিকালি তুমি ফোন মেছেজ একো নকৰা হলা যে, কি হ'ল? আৰু মোলে ফোন মেছেজ কৰি নাথাকিবা। কিয়? মোৰ বিয়া ঠিক কৰিছে। ঘৰত গম পালে গালি দিব মোক। কি? বিয়া? মোৰ বিয়া। তোমাকতো কিবা এটা কৰা কওঁতে তুমিতো একো কৰিব নোৱাৰিলে। এতিয়া মই কোনখন মুখে কওঁ তোমাৰ কথা ঘৰত? কোৱা। মই কিবা কৰিমতো। কেতিয়া কৰিবা? মই ট্ৰাই কৰি আছোতো। তুমি ট্ৰাই কৰিয়ে থাকা। তোমাৰ কাৰণে মোক ঘৰত বহাই থব। তুমি মাহঁতক কৈতো চোৱা এবাৰ মোৰ কথা। তোমাৰ কথা কৈ মই ঘৰত মাৰ খাবলে। মই নকওঁ। ক'লোহেঁতেন যদি তোমাৰ কিবা চাকৰি বাকৰি এটা থাকিলেহেঁতেন। তোমাক কৈ মই ভাগৰি পৰিলো। মোক আৰু কণ্টেক্ট কৰিবলৈ চেষ্টা নকৰিবা প্লিজ। তুমি তোমাৰ ভাগে থাকা, মই মোৰ ভাগে থাকিম। তুমি যে মোক ভাল পাইছিলা, সেইবোৰ কি মিছা আছিল নেকি? তাৰমানে তুমি মোৰ লগত টাইম পাছ কৰি আছিলা। মই টাইম পাছ কৰা নাছিলো। তোমাক মই কৈ আছিলো আগৰ পৰাই। তুমিহে একো এটা নকৰিলা। কোন মাক বাপেকে দিব কোৱা? একো চাকৰি বাকৰি নোহোৱা ল'ৰা এটালে নিজৰ ছোৱালীজনীক বিয়া। নিজৰ মাক বাপেকে ছোৱালীজনী সুশান্তিৰে থকাটোৱে বিচাৰে। মাহঁতে মোৰ ভালটোহে চিন্তা কৰিছে। হ'ব, মই যাওঁ। তোমাৰ লগত কথা পাতি থাকিলে দেখিলে কোনোবাই আকৌ লগাই দিব ঘৰত। আকৌ সেইখন মহাভাৰতহে হ'ব। প্লিজ মধু, বুজিবলৈ চেষ্টা কৰা। মই তোমাক বহুত ভাল পাওঁ। ময়ো পাইছিলো। মই কি কৰিম এতিয়া? ঘৰৰ বিপক্ষে যাব নোৱাৰো। মোক বেয়া নাপাবা। মই আহো। ভালে থাকিবা। মধু, শুনা না প্লিজ। মই আহো। মোক আৰু নামাতিবা। মধু, শুনা না। মধুৱে মোক এনেকৈ ঠগিব বুলি মই সপোনতো ভবা নাছিলো। তাই মোৰ লগত কিয় এনেকুৱা কৰিলে? অলপ দিন তাই ধৈৰ্য ধৰিব নোৱাৰে নেকি? কিবা এটা কৰালে মই কি কৰো এতিয়া? তাইৰ অবিহনে মই কেনেকৈ থাকিম? সেইকাৰণে ল'ৰাবোৰে কয় ছোৱালীবোৰক বিশ্বাস কৰিব নোৱাৰি বুলি। চাকৰি কৰা ল'ৰা পাই মোক এৰি গুচি গ'ল তাই কেতিয়াও সুখত থাকিব নোৱাৰে মোক কন্দুৱাই। লগৰবোৰে কৈছিলে তাইক বিশ্বাস নকৰিবা বুলি, কিন্তু মইহে বুজি নাপালো। ইমান দিন ৰিলেশ্যনশ্বিপত থাকি ইয়াৰ প্ৰতিফল পালো। তুমি মোক এৰি গুচি গৈছা। ময়ো তোমাক এদিন দেখাম, ময়ো ভাল মানুহ হৈ দেখাম তোমাৰ চকুৰ আগত। তুমি দেখিবা, তুমি কেতিয়াও সুখী হ'ব নোৱাৰা। ৰাহুল, অকলে অকলে বহি আছা যে? অকলে। কি হ'ল? মন চন মাৰি আছা যে? নাই, একো হোৱা নাই। কি হ'বনো? তুমি ক'বাত যোৱা? মই অলপ ওলাই আহিছো। তুমি গম পোৱা নাই মধুৰ বিয়া নহয়? গম পাইছো। তোমাক কিন্তু তাই বৰ বেয়াকে ঠগিলে দেই। তাই তোমাৰ লগত এনেকুৱা কৰিব নালাগিছিল কিন্তু। বেয়াই লাগে তোমালে। একো নাই দিয়া, তাইতকে তুমি বহুত ভাল ছোৱালী পাবা। তাই মোক বৰবাদ কৰি দিলে অ'। একো নহয়, সেইবোৰ বাদ দিয়া আৰু। লাইফত আগবাঢ়ি যোৱা। এইবোৰ ভাবি থাকিলে কেতিয়াও আগবাঢ়িব নোৱাৰিবা। তুমি ঠিকেই কৈছা। সেইটোৱে কওঁ, তোমালোকেহে মোক বেয়া পোৱা। মইনো তোমাক কেতিয়া বেয়া পালো? হ'ব, এতিয়া মধু নাই কাৰণেহে কৈছা। মধুহঁত থাকিলে মোক পাত্তাই নিদিয়া তোমালোকে। তেনেকে কিয় কৈছা? সঁচা কথাটোৱে কৈছো। হ'ব দিয়া, তুমি বহা, মই যাওঁ। হ'ব দিয়া। জ্ঞান, জ্ঞান, ভিতৰতে সোমাই কি কৰি আছ? তই আহিলি? ময়ে আহিলো তহঁতৰ খবৰ লবলে। তহঁতৰতো সময় নাইয়ে মোৰ খবৰ লবলে। তেনেকৈনো কিয় কৈছ? মই ক'তো যোৱাই নাই ওলাই। হ'ব, জানো নহয় গৈছনে নাই। বল বহিবি। নাই, নবহো দে। মই বোলো তোৰ খবৰ খাতি নাই, কি হ'ল, গা চা বেয়া নেকি বুলিয়ে সোমাই যাওঁ বুলি ভাবিলো। ভালে কৰিলি। গা বেয়া নহয় এনেই ওলাই কৰি নাই যোৱা। তোৰ বেয়া লগা নাই নে মধুক যে তোক লগ কৰিবলৈ নাই দিয়া? তোক কোনে কৈছে মধুক মোক লগ কৰিবলৈ নাই দিয়া বুলি? হ'ব দে, মোৰ পৰা কথা লুকুৱাব নালাগে, মই জানো নহয়। তই এনেই কিছুমান কথা কৈ নাথাকিবি দেই। এনেই কোৱা নাই, সঁচাই কৈছো। তই ৰাহুলৰ লগত কথা পতাই দিয়াৰ কাৰণে তোক সিহঁতৰ ঘৰৰ মানুহে তোৰ লগত কথা পাতিবলৈ মানা কৰিছে। কোনে কৈছে তোক এইবোৰ কথা? জানো নহয় মই। ঘৰত বিয়া বুলি ক'লে কিমান কাম ওলাই। কামৰ প্ৰেছাৰৰ কাৰণে তাই ওলাই কৰি আহিব পৰা নাই। ঠিক আছে, তাই যেনিবা আহিব পৰা নাই, তইতো নাই যোৱা। তোৰ লগত কথা পাতিব নিদিয়ে আকৌ। তই যিমান ক'লেও মই নামানো। তোক কোনে ক'লেও এইবোৰ কথা? এইবোৰ চব মিছা। কোনোবাই মিছাকে তাই আৰু মোৰ কথা লগাই দিছে, সেইকাৰণে তাইক আৰু মোক কথা পাতিবলৈ মানা কৰিছে ঘৰত। আন একো নহয়। হ'ব, মই জানো নহয়। দুইজনী লগ হ'লে মোক পাত্তাই নিদিয়। এতিয়া কেনেকুৱা লাগিছে তোৰ? তই কিয় তেনেকে কৈছ তোক পাত্তা নিদিওঁ বুলি? তাইও ফ্ৰেণ্ড, তইও ফ্ৰেণ্ড। মই দুয়োজনীকে ভাল পাওঁ। হ'ব দে, কিমান ভাল পাওঁ জানো নহয়। তাইৰ লগত থাকিলে মোক মাতিবই নোখোজ। মইহে তহঁতক লগৰ বুলি পৰি মৰো। আহোঁতে ৰাহুলকো প্ৰায় দুআষাৰমান দি আহিছো। ৰাহুলক তই ক'ত পালি? বাটত লগ পাই আহিছো। আমন জীমন মাৰি বহি আছে। মধুৱে ব্ৰেকআপ দিয়াৰ কাৰণে চাগে তাৰ মনটো দুখ। বেয়া লাগিবই বাৰু, ইমান দিন ৰিলেশ্যনশ্বিপত থাকি এতিয়া আৰু তাই বেলেগক লগত বিয়া হৈ গুচি যাব। সেইটো বাৰু হয়। মধুক কিন্তু পাপে চুব দেই। ইমান দিন তাৰ লগত ৰিলেশ্যনশ্বিপত থাকি ভাল পাই আৰু তাই এতিয়া বেলেগৰ লগত বিয়া হৈ যাব। চাকৰি কৰা ল'ৰা পায়, সেইকাৰণে। তাকেহে আমিনো কি কৰি দিম? আমাৰ কথা কিবা তাই শুনিব নেকি? নুশুনে তাইক মই বহুত বুজালো। ৰাহুলটোৱে বহুত দুখ পাইছে তাক মই আহোঁতে বুজাই থৈ আহিছো। তই ফোন এটা কৰিবিচোন, বুজাবি তাক।
হাজাৰ হলেও আমাৰ ফ্ৰেণ্ড নহয় জানো, বেয়া লাগে নহয়। ফোন এটা কৰিম বুলি ভাবিছো, লাজ লাগিছে অ, কি বুলিনো ফোন কৰিবি। লাজ লাগিবলৈ কি হ'ল, তইতো তাক ঠগা নাই, তাইহে ঠগিছে। হাজাৰ হলেও মই তাক কথা দিছিলো অ, তাহাঁতক মিলাই দিম বুলি। কি কৰিবি আৰু, তাইৰ যদি মন নাই তালৈ। সেইটোৱে। হ'ব দে মই যাওঁ। ৰ আকৌ চাহ একাপ খাই যা। নাখাওঁ দে, মই বেলেগ এফালে যাওঁ, মই বোলো তোৰ খবৰ এটা লৈ যাওঁ বুলিহে সোমালো। হ'ব দে তেনেহ'লে যা, আহিবি কেতিয়াবা আকৌ। আহিম বাৰু, বিয়ালৈ যাওঁ নে নাযাওঁ খবৰটো দিবি, তই গ'লেহে ময়ো যাম। হ'ব দে, ফোন কৰিম দে। আহো দেই।